পাঠ 9 অসমৰ কাঁহ শিল্পটো লৈ আহিছোঁ। আশা কৰিছোঁ তোমালোকে শুনি নিশ্চয় ভাল পাবা। অম্লান আৰু অনন্যাই অসমলৈ ফুৰিবলৈ আহিছে। দেউতাকৰ চাকৰি সূত্ৰে তেওঁলোক অসমৰ বাহিৰতে থাকে। এইবাৰ প্ৰথম তেওঁলোক পেহীয়েকৰ ঘৰলৈ আহিছে। পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত। শৰৎকালৰ সন্ধ্যা। ফৰিং ফুটা জোনাকত আধা ফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছে। ফুলৰ সুবাসে চৌদিশ আমোল মোলাইছে। দূৰৈৰ নামঘৰৰ পৰা বৰকাহৰ ঢং ঢং ধ্বনি ভাহি আহিছে। অম্লান আৰু অনন্যা পেহাকৰ লগত আগ চোতালতে বহিল। গোটেই পৰিৱেশটো তেওঁলোকৰ বৰ ভাল লাগিল। পেহাকে ঘৰুৱা খা খবৰ সোধাৰ লগতে তেওঁলোকৰ পঢ়া শুনাৰো খবৰ ল'লে। এনেতে পেহীয়েকে আটাইকে ভাত খাবলৈ ভিতৰলৈ মাতি নিলে। বানকাঁহীত ভাত আৰু কাঁহৰ বাটিত নানা তৰহৰ আঞ্জা বাঢ়ি দিছে। অনন্যাই ভাতৰ কাঁহীখন একেথৰে চাই থকা দেখি পেহাকে সুধিলে, অনন্যা, তুমি কি চাইছা? এই বতাহখন চাইছো। বতাহখন মোৰ বৰ ভাল লাগিছে। সেইখন বতাহ নহয়, বানবাতিহে। এনেকুৱা বিভিন্ন ধৰণৰ কাঁহৰ পাত্ৰ পেহাৰাই নিজ হাতেৰে গঢ়ে। তাৰ বাবে চৰকাৰে তেখেতক পুৰস্কৃতও কৰিছে। ডাঙৰ বাতি এটা দেখুৱাই অনন্যাই আচৰিত হৈ সুধিলে, বাহ, এইটো ইমান ডাঙৰ বাতি পেহা। সেইটো হাতী খুজীয়া বাতি। ইয়াত জলপান খায়। এইবাৰ পেহাকে কাঁহ শিল্পৰ বিষয়ে অম্লানহঁতক বিতংভাৱে বুজাই ক'লে যে কাঁহ এবিধ মিশ্ৰিত ধাতু। তাম আৰু ৰাং জোখমতে মিহলাই জুইত গলাই কাঁহ তৈয়াৰ কৰা হয়। কহাৰ শালত নিয়াৰী, হাতুৰী, চেপেনা, কুন্দা, মহি, ভাটি আদি নানান ধৰণৰ সঁজুলি ব্যৱহাৰ কৰি কাঁহৰ বাচন গঢ়া হয়। ইয়াক যিমানেই ব্যৱহাৰ কৰা হয় সিমানেই উজ্জ্বল হয়। কাঁহ শিল্প অসমৰ এবিধ লেখত ল'বলগীয়া কুটীৰ শিল্প।